প্ৰতি লিটাৰ দুগ্ধ উৎপাদনে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰে আৰু সেই কাৰণে 1 কোটিৰ টাৰ্গেট ৰখাটো উচিতো নহয় সম্ভৱো নহয় কিন্তু ৰাজ্য চৰকাৰে NDDBৰ লগত লগ লাগি অসমত প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ আমি এটা ৰোড মেপ বনাবৰ বাবে চেষ্টা কৰি আছো এটা যুটীয়াভাৱে আমি এটা কোম্পানীও গঠন কৰিছো নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড য'ত NDDB আৰু অসম চৰকাৰৰ ই যৌথ প্ৰয়াস আমাৰ অসম চৰকাৰৰ ই যৌথ প্ৰয়াস আমাৰ প্ৰচেষ্টা হৈছে যে এই কোম্পানীটোৰ জৰিয়তে আমি এটা হৈছে ব্ৰিড ৰিপ্লেচমেণ্ট ভাৰতত যিবিলাক ভাল ব্ৰিড আছে গুজৰাটত গিৰ আছে আৰু বিভিন্ন স্থানত জাৰ্চি হলষ্টাইন যিবিলাক ভাল ব্ৰিড আছে সেই ব্ৰিডছবিলাকক আমি কেনেকৈ পশুপালকসকলক যোগান ধৰিব পাৰোঁ সো এই কোম্পানীটোৰ এটা প্ৰধান লক্ষ্য হৈছে যে প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে আমি ভাল গুণগত ব্ৰিড আমি কেনেকৈ আমাৰ ৰাজ্যখনত আনিব পাৰোঁ কিন্তু তাৰ লগত আমি ধুবুৰী গোৱালপাৰা বৰাকভেলী নগাঁও মৰিগাঁও আদি অঞ্চলত স্বাধীন অসমৰ প্ৰাসংগিকতা কৰে য'ত অসমীয়াই একেবাৰে আটাইতকৈ বেছিকৈ সংখ্যালঘিষ্ঠ এটা জাতি স্বাধীন অসমৰ আমি কল্পনা কৰোঁ যেতিয়া অসমীয়াৰ প্ৰভুত্ব থাকিব অসমীয়াৰ গুৰুত্ব থাকিব কিন্তু দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বৰ বাবে স্বাধীনতাৰ কোনো কষ্ট থাকিবই নোৱাৰে কেতিয়াবা যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়াকো মই টেলিফোনত পাওঁ তেখেতকো মই এটা কথাই কওঁ যে 80 দশক আৰু 2023 এই সমগ্ৰ সময়ছোৱাত অসমৰ ইমানেই পৰিৱৰ্তন হ'ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয় আমি কেনেকৈ অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য পৰম্পৰাৰ মাজত আমি আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰোঁ প্ৰথমবাৰৰ বাবে অসমীয়া কেনেকৈ সুৰক্ষিত হ'ব তাৰ বিজ্ঞানসন্মত বিশ্লেষণ হৈছে অস্ত্ৰৰ জঞ্জননিত কোনো ৰাজ্য সুৰক্ষিত নহয় ৰাজ্য সুৰক্ষিত হয় যেতিয়া বিবেক আৰু আবেগে একেলগে কাম কৰিব বিবেক আৰু আবেগে যেতিয়া কাম নকৰে আবেগে আগত স্থান পায় সেই জাতি ক'তো সুৰক্ষিত নহয় প্ৰথমবাৰৰ বাবে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিচাপে উত্তৰ দিওঁতে মই উল্লেখ কৰিছিলোঁ যে এইবাৰ কোনো দলে নহয় অসম বিধানসভাত অসমীয়াই 105টা চিট পাব অসমীয়া বুলি কওঁতে মই বৰাকৰ খিলঞ্জীয়া জাতিসমূহকো ধৰি লৈছোঁ কিন্তু তাৰ আগলৈকে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে তাক ক'ব পৰা নাছিল আমি নামি আহি প্ৰতি বছৰে 4টা-5টাকৈ আমি হাতৰ পৰা আমাৰ আসন আঁতৰি গৈ আছোঁ কাৰণ প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মতভাৱে চিন্তা কৰা হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ আলফাৰ শান্তি চুক্তিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণত আমি প্ৰশাসনিকভাৱে যিখিনি আমি ফল পাইছিলোঁ আলফাৰ শান্তি চুক্তিয়ে তাক এটা স্থায়ী ৰূপ দিয়াৰ ফালে আগবাঢ়িছে মই বিশ্বাস কৰোঁ আলফাৰ শান্তি চুক্তি আজিৰ ইতিহাসে নহয় অসমৰ ভৱিষ্যতৰ ইতিহাসে মূল্যাংকন কৰিব যে এই শান্তি চুক্তিৰ ফলশ্ৰুতিতে অসম বিধানসভাত আৰু 50টা বছৰলৈকে